বন্ধুসকল, মই পংকজ আজি ওলাইছোঁ শ্ৰীমন্ত অধিৱেশন চাবলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবলৈ ওলাইছোঁ। আৰু মোৰ লগত আছে এয়া খান ভাই। বহুত দিনৰ মূৰত আজি আপোনালোকক দেখাইছোঁ। এই মুখখন চাই অলপ হাঁহি দিয়ে ৰাইজক। তো আহি আছে আজি বহুত দিনৰ মূৰত আমাৰ ওচৰতে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিছে। তো মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেধৰণে হৈছে, কি ক'ত কি বনাইছে। বা বেলেগে বহুতে দেখুৱাইছে, কিন্তু মই অহা নাছিলোঁ, আজি আহিছোঁ ওলাই। তো এই গতিকে আপোনালোকো অলপমান দেখুৱাম আৰু যিমান পাৰোঁ ভালদৰে দেখাবলৈ চেষ্টা কৰিম। তো ব'লক। শ্ৰীমন্ত শংকৰদেৱ সংঘত মই এতিয়া লগ পালোঁ আমাৰ নিয়ৰ নীলৱক। হেল্ল', শংকৰদেৱ অধিৱেশন বহুত মানুহ হৈছে। আৰু এতিয়া আমাৰ PGASSAMৰ পংকজ দা মই এখন অভাৰ ব্ৰিজত পাইছোঁ। এইটো টেম্পৰেৰী অভাৰ ব্ৰিজ। আপোনালোকে ছেকেণ্ড গেট পাৰ হৈ অকণমান আগতে কি হয় এইখন পাব। কিমান দেৰি হ'ল অহা? কিমান দেৰি হ'ল অহা? মই কালি আহিলোঁ, তাৰপাছত আজি অকণমান থাকি যাম বুলি ভাবিছিলোঁ, কিন্তু যাব পৰা নাই। কিবা এটা মোক লাগি গ'ল আৰু। কিমান ৰাইজ আহিছে এতিয়া? বহুত মানুহ আহিছে। আপোনালোকেও আহক। নাহৰকটীয়াৰ ৰাঙলী পথাৰত 91 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে। বহুত সমাগম হৈছে। ইয়াত গ্ৰন্থমেলা আছে, বিভিন্ন ধৰণৰ বাণিজ্য মেলা হৈছে। আমাৰ কৃষ্টি সংস্কৃতিৰ বাদ্যযন্ত্ৰসমূহৰ দোকান আছে। সুৰ সমন্বয় বুলি এখন দোকান আছে। আমি এতিয়া গ্ৰন্থমেলাত সোমাম প্ৰথমতে, হয়। তাৰপিছত আমি বাণিজ্যিক মেলাত যাম। বঢ়িয়া, ব'লক। ৰাইজে লোকবাদ্য চাইছে, লোকবাদ্যবোৰ আদৰি লৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, নতুন প্ৰজন্ম খুব আগ্ৰহী লোকবাদ্যৰ প্ৰতি। আৰু সুৰ সমলে কলা সংস্থানে সেইকাৰণে আজি ইমান বছৰে লোকবাদ্যৰ জীয়াই ৰাখিবৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ। ধন্যবাদ।
এতিয়া আপোনাৰ কেতিয়া আহিলে আপুনি ইয়ালৈ? মই কালি আহিছোঁ, তাৰপিছত আহি সঁচাকৈ ভাল লাগছি আৰু তোমালোকক লগ পাই আৰু ভাল লাগিল। আৰু ইয়াতে ধুনীয়াকৈ ভক্তপ্ৰাণ ৰাইজ আহিছিল আৰু আমিও আহিলোঁ আৰু আহি এতিয়া বৰ্তমান গ্ৰন্থমেলাত এনেই অলপমান ঘূৰি আছোঁ, অলপ চাইছোঁ বস্তুবিলাক। এতিয়া কিমান দিন থাকিব? কাইলৈ যামগৈ আমি। তিৰিকেইটা ঘৰত আছে, সেইকাৰণে সোনকালতে যাব লাগিব। নহ'লে বেয়া হ'ব নেকি? আমি কিন্তু তিৰিকেইটা লগাই দিব লাগিব। নাই কাজিয়া কৰিবতো। ঠিক আছে বাৰু, ভাল লাগিল লগ পাই, ধন্যবাদ। মণিহাৰী দোকান দেখিছে আপোনালোকৰ মাইকী মানুহবিলাকৰ কাৰণে মই এতিয়া দেখাই দিছোঁ কি ধুনীয়া ধুনীয়া আছে ইয়াত পেণ্ট চাওক। শংকৰদেৱ সংঘ অধিৱেশনত আমি বহুত ঘূৰিলোঁ, একদম ভাগৰ লাগি গ'ল আৰু যিমান পাৰোঁ আপোনালোকক দেখালোঁ বাণিজ্যিক মেলা, গ্ৰন্থমেলা যি দেখিলোঁ আপোনালোককো দেখুৱালোঁ। তো আজি ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আপোনালোকে। তো সদায় কোৱাৰ দৰে আজি এই ভিডিঅ' ইমানতে সামৰণি মাৰি পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশে টেক কেয়াৰ, বাই বাই, জয় আই অসম। জয় অসম।